নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল টেকনিকেল লৰালৈ। বন্ধুসকল, আগৰ ভিডিঅ'টোত মই দেখাইছো কি আপোনালোকে কেনেকৈ মোবাইল বা ল্যাপটপৰ জৰিয়তে এটা ইউটিউব চেনেল প্ৰফেশনাল ইউটিউব চেনেল খুলিব পাৰে। তো বন্ধুসকল, এতিয়া আহিল যে আপোনালোকে যেতিয়া এটা ইউটিউব চেনেল খুলি ফেলাই তেতিয়া আপোনালোকৰ নেক্সট কামটো হয় আপোনাৰ ইউটিউব চেনেলটো ভেৰিফাই কৰা। বন্ধুসকল, আপোনালোকে যেতিয়ালৈকে আপোনালোকৰ ইউটিউব চেনেলটো ভেৰিফাই নকৰে তেতিয়ালৈকে আপোনালোকে কোনো ভিডিঅ'তে কাস্টম থাম্বনেইল এডিট কৰিব নোৱাৰিব। সেইকাৰণে বন্ধুসকল, আপোনালোকৰ ইউটিউব চেনেলটো ভেৰিফাই কৰা বহুতে প্ৰয়োজন। তো আপোনালোকে আজি মই দেখাম কি আপোনালোকে কেনেকৈ আপোনালোকৰ যেটো ইউটিউব চেনেল ভেৰিফাই কৰিব পাৰিব। বন্ধুসকল, সেই কাৰণে ভিডিঅ'টো শেষলৈ নিশ্চয় চাই থাকিব। তো বন্ধুসকল, এট ফাৰ্স্ট আপোনালোকৰ চেনেলটো ভেৰিফাই কৰিবৰ কাৰণে আপোনালোকৰ ওচৰত যদি মোবাইল ফোন আছে তেনেহলে আপোনালোকে কি কৰিব, আপোনালোকৰ ক্ৰোম ব্ৰাউজাৰ ওপেন কৰি লিব আৰু তাৰ পিছত আপোনালোকে youtube.com সাৰ্চ কৰিব সাৰ্চ বাৰত আৰু তাৰ পিছত ইউটিউব ওপেন হোৱাৰ পিছত আপোনালোকৰ যদি ডেস্কটপ সাইট ওপেন নহয় তেনেহলে আপোনালোকে থ্ৰী ডটৰ যেটো অপচন আপোনালোকে দেখা পাই আছে তাত ক্লিক কৰি ডেস্কটপ সাইট চুজ কৰি লিব। আৰু যদি তেতিয়াও আপোনালোকৰ ডেস্কটপ সাইট ওপেন নহয় তেনেহলে আপোনালোকে ডাইৰেক্টলি ক্ৰোমৰ সাৰ্চ কৰিব ইউটিউব ডেস্কটপ, ঠিক আছে। আৰু তাৰ পিছত আপোনালোকৰ তাৰ যেটো প্ৰথম লিংক আহিব তাত ক্লিক কৰি আপোনালোকে ইউটিউব ডেস্কটপ ওপেন কৰি লব। আৰু তাৰ পিছত বন্ধুসকল, আপোনালোকৰ এনেকুৱা এটা ইন্টাৰফেস দেখা যাব যেটা আপোনালোকে এতিয়া চাই আছে। ইয়াত বন্ধুসকল, আপোনালোকৰ এট ফাৰ্স্ট ইয়াতে যদি আপোনালোকৰ সাইন ইন আপোনালোকৰ চেনেলটো সাইন ইন হোৱা নাই তেনেহলে সাইন ইন কৰি লিব। এতিয়া মোৰ চেনেলটো মই সাইন ইন কৰি লৈছো টেকনিকেল লৰা, যেটো মই ইয়াৰ আগত ভিডিঅ'ত দেখাইছো কেনেকৈ বনাব লাগে। এইটো চেনেল মই সাইন ইন কৰি লৈছো। আৰু এতিয়া আপোনালোকে কি কৰিব লাগিব, আপোনালোকে যেটো ইয়াত সাৰ্চ কৰিছে youtube.com তাৰ পিছত এটা লিংকত আপোনালোকে ইয়াত ক্লিক কৰিব স্ল্যাশ দিব, তাৰ পিছত লিখিব ভেৰিফাই, ঠিক আছে। আপোনালোকৰ এই লিংকটো মই মোৰ ডেসক্ৰিপশন দি দিম, ইয়াৰ পৰা ক্লিক কৰি ডাইৰেক্ট আপোনালোকে আপোনালোকৰ চেনেলটো ভেৰিফাই কৰি ল'ব পাৰিব। তো আপোনালোকে এট ফাৰ্স্ট আপোনালোকৰ মোবাইলত বা ল্যাপটপত এটা ব্ৰাউজাৰ ওপেন কৰিব, তাৰ পিছত সাৰ্চ কৰিব youtube.com। ইউটিউব ওপেন হোৱাৰ পিছত আপোনালোকৰ চেনেলটো লগইন কৰি ল'ব আৰু তাৰ পিছত আপোনালোকৰ যেটো ইউটিউবৰ যেটো ইয়াত লিংক দেখা পাব এই লিংকত ক্লিক কৰি আপোনালোকে এটা স্ল্যাশ লগাব আৰু তাৰ পিছত লিখিব ভেৰিফাই আৰু তাৰ পিছত বন্ধুসকল আপোনালোকে ইয়াত এন্টাৰ কৰি দিব। এন্টাৰ কৰাৰ পিছত আপোনালোকৰ এনেকুৱা এটা পেজ ওপেন হৈ যাব, যত আপোনালোকে এট ফাৰ্স্ট আপোনালোকৰ যেটো কান্ট্ৰি হেটো কান্ট্ৰি সিলেক্ট কৰি লিব আৰু তাৰ পিছত আপোনালোকে ইয়াত দুটা অপচন পাব কি আপোনালোকৰ ওচৰত যেটো ভেৰিফাই কোড যাব এটা আপোনালোকে মেছেজত ল'ব খোজে নে কলত ল'ব খোজে। তো ইয়াৰ পৰা আপোনালোকে টেক্সট মি দা ভেৰিফিকেশন কোডৰ ওপৰত ক্লিক কৰিব। আৰু ইয়াৰ পিছত বন্ধুসকল, আপোনালোকে ইয়াত আপোনালোকৰ যেটো ফোন নাম্বাৰ সেই মোবাইল নাম্বাৰটো ইয়াত দি দিব। মই মোৰ মোবাইল নাম্বাৰটো দি আছো আৰু তাৰ পিছত আপোনালোকে ইয়াত সাবমিটত ক্লিক কৰি দিব। সাবমিটত ক্লিক কৰাৰ পিছতে আপোনালোকৰ ইয়াত আপোনালোকৰ যেটো মোবাইল নাম্বাৰ দিব সেই মোবাইল নাম্বাৰত এটা ওটিপি যাব, যত আপোনালোকৰ 6টা নাম্বাৰ লিখা থাকিব। সেই 6টা নাম্বাৰ আপোনালোকৰ ইয়াত এন্টাৰ কৰিব লাগিব। তো মোৰ মোবাইলত ওটিপি আহি গৈছে, তো সেই নাম্বাৰ কেইটা মই ইয়াতে এন্টাৰ কৰিম। মই মোৰ ওটিপি নাম্বাৰ যেটো আহিছে এটা বহাই দিছো, তাৰ পিছত আপোনালোক বন্ধুসকল সাবমিটত ক্লিক কৰি দিব। ক্লিক কৰাৰ পাছতে আপোনালোকৰ যদি ওটিপিটো শুদ্ধকৈ বহাই থাকে আপোনালোকৰ চেনেলটো ভেৰিফাই হৈ যাব আৰু আপোনালোকৰ ইয়াত লিখা আহিব কংগ্ৰেচুলেশনস ইওর ইউটিউব একাউন্ট ইজ নাও ভেৰিফাইড। বন্ধুসকল, এতিয়া মোৰ যদি ইউটিউব চেনেল এটা কমপ্লিটলি ভেৰিফাই হৈ গৈছে আৰু আপোনালোকে যদি মোৰ প্ৰচেছত দেখুওৱা মতে কাম কৰি আছে তেনে আপোনাৰ চেনেলটো মই ভাবো কমপ্লিটলি ভেৰিফাই হৈ গৈছে। তো বন্ধুসকল, এতিয়া আপোনালোকে যেটো চেনেলত যেটো যিবিলাক ভিডিও থাকিব তাত কাস্টম থাম্বনেইল লগাব পাৰিব। তো আপোনালোকে যদি নাজানে কেনেকৈ এটা ভিডিওত কাস্টম থাম্বনেইল লগায় সেইটো ভিডিও মই বনাম, মোৰ চেনেলত ভিজিট কৰক আৰু সেই ভিডিওটো চাই লওক। আৰু বন্ধুসকল, যদি আপোনালোকৰ এই ভিডিওৰ পৰা কিছু হলে উপকৃত হৈছে তেনে ভিডিওটো লাইক কৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থাকিব। বন্ধুসকল, আজিৰ কাৰণে এইখিনি, আগলৈ কোনো এটা নতুন ভিডিওত মিলিম। জয় আই অসম।